আজি মই তোমালোকক নতুন বিজ্ঞান পঞ্চম শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ আজি মই তোমালোকক শিকাম আহাৰ আৰু স্বাস্থ্য। আজি আমি চাবলাচোন ইয়াতে এই পাঠটোত আমি কি কি শিকিব পাম। ইয়াতে আছে আমাৰ আহাৰ আৰু স্বাস্থ্য। আজি শিকাম আমি কি কি শিকিব পাম। আহাৰৰ পৰা আমি জীয়াই থাকিবলৈ শক্তি পাম। এইটো আমি শিকিবলৈ পাম। শৰীৰৰ গঠন বৃদ্ধি আৰু ভাল স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বস্তুবোৰক পুষ্টিকৰ বস্তু বোলে। তাৰ পিছত আছে আহাৰত থকা পুষ্টিকৰ বস্তুবোৰ হ'ল কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰটিন, ভিটামিন বা খাদ্যপ্ৰাণ আৰু মৌলিক বা খনিজ পদাৰ্থ। তাৰ পিছত আমি শিকিবলৈ পাম নিৰোগী ভাল স্বাস্থ্যৰ বাবে সুষম আহাৰ খাব লাগে। এই পাঠটোত আমি শিকিবলৈ পাম। আজি মই তোমালোকক শিকাব লৈছো পুষ্টিকৰ বস্তুবোৰে আমাক কেনেকৈ সহায় কৰে। এতিয়া পুষ্টিকৰ বস্তু বুলি ক'লে কোনবোৰ আছিলে আমাৰ? পুষ্টিকৰ বস্তু বুলি ক'লে আমি পাম কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন বা খাদ্যপ্ৰাণ আৰু বিবিধ খনিজ পদাৰ্থ। এইবোৰ হৈছে পুষ্টিকৰ বস্তু আৰু এইবোৰৰ পৰা আমি এই পুষ্টিকৰ বস্তুবোৰে বিভিন্ন ধৰণে বেলেগ বেলেগ ধৰণৰ আমি উপকাৰ পাওঁ। এতিয়া আমাক কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে আমাক শক্তি দিয়ে। এতিয়া আমি কাৰ্বহাইড্ৰেট কি পালে? আমি দুবিধ পুষ্টিকৰ বস্তু আমাৰ আহাৰত দুবিধ পুষ্টিকৰ বস্তু থাকে। সেই দুবিধ পুষ্টিকৰ বস্তু হৈছে একবিধ হৈছে কাৰ্বহাইড্ৰেট, আনবিধ হৈছে চৰ্বি। এতিয়া আমি চাওঁ কাৰ্বহাইড্ৰেট আমি ক'ত ক'ত পাওঁ। এই দুবিধ পুষ্টিকৰ বস্তুৰ পৰা আমি শৰীৰত শক্তি পাওঁ। চাউল, আটা, ময়দা, আলু এইবোৰত শ্বেতসাৰ বা ষ্টাৰ্চ নামৰ কাৰ্বহাইড্ৰেট প্ৰচুৰ পৰিমাণে থাকে। এতিয়া আমি পালো চাউল, আটা, ময়দা, আলু এইবোৰত শ্বেতসাৰ বা ষ্টাৰ্চ নামৰ কাৰ্বহাইড্ৰেটবিধ বেছি পৰিমাণে থাকে, অধিক পৰিমাণে পাওঁ। এতিয়া আমি চাউলৰ পৰা ভাত বনাওঁ, আটা ময়দাৰ পৰা ৰুটি বনোৱা হয় আৰু এইবোৰ আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়। শৰীৰৰ আমি শক্তি পাওঁ। সেয়েহে আমি ভাত আৰু ৰুটি নাখালে আমি শৰীৰটোৱে শক্তি নাপায়, দুৰ্বল অনুভৱ হয়। আৰু আলু আৰু মাটিৰ তলত হোৱা আন পাচলিৰ পৰা আমি কি পাওঁ? শ্বেতসাৰ পাওঁ। চেনি, গ্লুকোজ এইবোৰো কাৰ্বহাইড্ৰেট আৰু এই চেনি, গ্লুকোজ এই কাৰ্বহাইড্ৰেটৰ পৰা আমি শক্তি পাওঁ। এতিয়া আমি পালো কাৰ্বহাইড্ৰেট আমি ক'ত ক'ত পালো? চাউল, আটা, ময়দা, আলু, চেনি, গ্লুকোজ এইবোৰৰ অধিক পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। এই কাৰ্বহাইড্ৰেটৰ পৰা আমি কি পাওঁ? শক্তি পাওঁ আৰু এইবোৰ আমি খাব লাগে, নাখালে আমাৰ শৰীৰটোৱে শক্তি নাপায়। এতিয়া আমি চাওঁ পুষ্টিকৰ বস্তু আৰু আন এবিধ পুষ্টিকৰ বস্তু হৈছে চৰ্বি। চৰ্বিও আমাক শক্তি দিয়ে। আমি এতিয়া চৰ্বি ক'ত ক'ত পাওঁ? ঘি, মাখন, গাখীৰ, কণী, বাদাম, মাছ, মাংস এইবোৰত চৰ্বি থাকে। এতিয়া চৰ্বিবোৰো আমাক শক্তি দিয়ে। এতিয়া সৰিয়হ, সূৰ্যমুখী ফুল, চয়াবিনৰ গুটি এই গছৰ গুটিৰ পৰা আমি তেল উলিওৱা হয় আৰু এই তেলবিলাকতো চৰ্বি থাকে। এতিয়া কিছুমান গছৰ গুটিৰ তেলৰ পৰা বনস্পতি ঘি তৈয়াৰ কৰা হয়। এতিয়া চোৱা বেছি চৰ্বি থকা আহাৰ খালে মানুহবোৰ শকত হয় আৰু এই শকত হোৱাৰ ফলত মানুহবোৰ অসুখ হয় মানুহৰ। সেইকাৰণে আমি বেছি চৰ্বিযুক্ত আহাৰ খাব নালাগে। আমি চৰ্বিযুক্ত আহাৰ খাব লাগে, কিন্তু আমি কমাই খাব লাগে। অধিক পৰিমাণে যদি আমি খাওঁ আমাৰ শৰীৰটো কি হয়? অসুখ হয়। এতিয়া আমি পিছৰখিনি যাওঁ বলাচোন। এতিয়া পিছৰখিনি আছে প্ৰটিনে শৰীৰ গঠনত সহায় কৰে। এতিয়া আমি প্ৰটিনো আমাক দৰকাৰ, আমাৰ শৰীৰৰ কাৰণে আমাক প্ৰটিনো দৰকাৰ হয়। এতিয়া আমি প্ৰটিন ক'ত ক'ত পাওঁ? গাখীৰ, মাংস, কণী, মাছ, পনীৰ এইবোৰত কি থাকে? প্ৰটিন থাকে। তাৰোপৰি দাইল, মটৰ, বিন, উৰহি এইবোৰ হৈছে মাহজাতীয় উদ্ভিদ আৰু এই গছৰ এই যিবোৰ গুটি আছে, শস্যৰ গুটি এইবোৰতো প্ৰটিন থাকে। শৰীৰৰ বাবে দৰকাৰী প্ৰটিনবোৰ এই বস্তুবোৰৰ পৰা আমি পাওঁ। এইবোৰ খালেহে আমাৰ শৰীৰটোৱে প্ৰটিনবোৰ পাব। আৰু প্ৰটিনে শৰীৰৰ যিবোৰ অংগ প্ৰত্যংগ আছে, অংগ প্ৰত্যংগবোৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। সেইকাৰণে আমাৰ যিটো শৰীৰৰ অংগ প্ৰত্যংগ যেনেকুৱা আমাৰ হাত, ভৰি,
আমাৰ যিটো দেহটো আছে সেই যিবোৰ আমাৰ অংগ পতংগবোৰ আছে সেই অংগ পতংগবোৰ আমাৰ প্ৰটিনে আমাক গঠন আৰু বৃদ্ধি কৰাত সহায় কৰে সেইকাৰণে আমি প্ৰটিন খাব লাগে বাঢ়ি অহা ল'ৰা ছোৱালীয়ে প্ৰটিন থকা আহাৰ খাব লাগে যিবোৰ লাহেলে যিবোৰ সৰুৰ পৰা লাহেলে ডাঙৰ হৈ থাকে সেইবোৰ ল'ৰা ছোৱালী অৰ্থাৎ শিশুবিলাকৰ কথা কৈছে তেনেকুৱা ল'ৰা ছোৱালীবোৰে প্ৰটিন জাতীয় যিবোৰ উদ্ভিদ আছে যিবোৰ বস্তু আছে খাদ্য আছে সেইবোৰ খাব লাগে শৰীৰত কেতিয়াবা দুখ পালে আঘাত পোৱা অংশবোৰত প্ৰটিনৰ সহায়ত পুনৰ গঠিত হয় কেতিয়াবা আমি যদি আমাৰ শৰীৰত দুখ পাওঁ আৰু কেতিয়াবা আমি আঘাত পালো সেইবোৰে আমাক প্ৰটিনে আমাক সেইবোৰ সহায় কৰে আৰু প্ৰটিনে শৰীৰক বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা দিয়ে এইখিনি আমি আজি পালো প্ৰটিনে শৰীৰ গঠনত সহায় কৰে আৰু কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে যে আমাক শক্তি দিয়ে এইখিনি আজি মই তোমালোকক বুজালো তোমালোকে বুজি পালা নিশ্চয় যে আমি কাৰ্বহাইড্ৰেট ক'ত থাকে চৰ্বি জাতীয় বস্তুবোৰ ক'ত পাওঁ আৰু এইবোৰ খালে আমাৰ কি হয় কাৰ্বহাইড্ৰেট চৰ্বি জাতীয় বস্তুবোৰ খালে আমাৰ শৰীৰটোৱে শক্তি পায় এতিয়া প্ৰটিন আমি ক'ত পালো সেইখিনি মই তোমালোকক বুজালো প্ৰটিন মাছ মাংস গাখীৰ কণী পনীৰ দাইল মটৰ বিন উৰহি এইবোৰ যিবোৰ মাছ জাতীয় উদ্ভিদ সেইবোৰ আমি প্ৰটিন পালো আৰু প্ৰটিনে আমাৰ শৰীৰটোক আমাৰ যিবোৰ আমাৰ শৰীৰৰ অংগ পতংগবোৰ আছে সেই অংগ পতংগবোৰ গঠন আৰু বৃদ্ধি কৰাত সহায় কৰে আৰু যিবোৰ শিশু ল'ৰা ছোৱালীবোৰ আছে সেইবোৰ যিহেতু সিহঁতে ডাঙৰ হৈ থাকে ক্ৰমান্বয়ে লাহে বাঢ়ি আহে সেইকাৰণে সেই তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে প্ৰটিনটো অতিকৈ প্ৰয়োজনীয় আৰু প্ৰটিন খালে আমাৰ কি হয় আমি যিটো শৰীৰত দুখ পাওঁ কেতিয়াবা শৰীৰ আঘাত হয় সেইবোৰ আমাৰ প্ৰটিনে সেইবোৰ গঠন কৰাত সহায় কৰে সেইকাৰণে আমি কি খাব লাগে প্ৰটিন খাব লাগে তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ তোমালোকক এইখিনিয়ে বুজালো পিছত তোমালোকক বাকীখিনি বুজাই দিম